যুক্ত দলৰ সন্মানীয় আমাৰ নেতা কৰ্মীবৃন্দসকল আৰু গতিকে শ্ৰদ্ধাৰ এইখন অঞ্চলৰ বা এইখন গাঁৱৰ সন্মানীয় বুদ্ধিজীৱী সমাজৰ লগত যে শ্ৰদ্ধা ৰাইজ পোনপ্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মই নমস্কাৰ যাচিছোঁ নমস্কাৰ মই বেছি দীঘলীয়া কৰিব খোজা নাই কাৰণ আমাৰ পূৰ্ব বক্তাসকলে ইমান ভাল কথাত বৰ্তমান ৫টাকৈ উপনিৰ্বাচন হ'বলৈ গৈ আছে এই ৫খন উপনিৰ্বাচনৰ ভিতৰত অন্যতম এটা উপনিৰ্বাচন হ'ব আমাৰ ২৮ নং গোসাইগাঁও সমষ্টিত আৰু এই সমষ্টিতে মই ভাবোঁ সবতকৈ বেছি কেণ্ডিডেট হ'ব পাৰে আজিৰ তাৰিখলৈকে ১৩জন কেণ্ডিডেটে বিভিন্ন দলৰ পৰা বা ইণ্ডিপেণ্ডেণ্ট হিচাপেও অলৰেডি নমিনেশ্যন ফাইল কৰিছে কিন্তু ১৬ তাৰিখলৈকে সময় আছে কোনোবা বোধহয় উইথড্ৰ কৰিব পাৰে নকৰিলে তেনেকৈ থাকি যাব এতিয়া আমাৰ কথাটো হ'ব কি আমি এই ২৮ নম্বৰ উপনিৰ্বাচনত গোসাইগাঁও কাক এতিয়া নিৰ্বাচিত কৰিম এইটো মনৰ এটা প্ৰশ্ন জাগিব পাৰে কাক দিলে আমাৰ কাৰণে ভাল হ'ব বা কোন দিলে আমাৰ ৰাইজৰ কাৰণে কোন দলে মানে কাম কৰিব এইটো এটা সবৰে মনত এটা প্ৰশ্ন জাগিব পাৰে হয় এইটো জাগিব কথাটো হ'ল এতিয়া অলপ আগত কৈ যোৱাৰ দৰে যে এই উপনিৰ্বাচনে চৰকাৰৰ কাৰণে গুৰুত্ব হয় গুৰুত্ব নহয় এই কাৰণে গুৰুত্ব নহয় ইয়াৰ পৰা জিতি গ'লেও হাৰি গ'লেও চৰকাৰৰ একো মানে ক্ষতি নহয় কাৰণ ৫ বছৰৰ কাৰণে অসম চৰকাৰ হৈ গ'ল ৫ বছৰৰ কাৰণে বিটিআৰৰ চৰকাৰ হৈ গ'ল ইয়াৰ হাৰা আৰু জিকাৰ লগত কোনো সম্পৰ্ক নাই কিন্তু এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে কি এটা সমষ্টিৰ এমএলএ থাকিলে বা এটা সমষ্টিৰ এমএলএ আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বহুতো কাম কৰিব পাৰে অকল স্কিমে নহয় আপোনাক যে কিবা এটা দিব হেন দিব তেনেকা নহয় কিন্তু আমাৰ বহুমূলীয়া কাম আমাৰ কৰণীয় কামখিনি এজন এমএলএৰ দ্বাৰাই হয় কেনেকাকে হয় আমাৰ এই যে ২৮ নম্বৰ সমষ্টি যিবোৰ আমাৰ জোৰ সমস্যাবোৰ আছে এই সমস্যাবোৰক ৰাইজৰ হৈ পেলাই আমি তাক কি কৰিব পাৰো আমাৰ বিধানসভাত উত্থাপন আমি কৰিব পাৰো আৰু এই যে আমি উত্থাপন কৰিম অকল এইটো বিধানসভাৰ ভিতৰতে নাথাকে এইটো ক'ত আহিব আমাৰ মিডিয়াত আহি যাব পেপাৰত লিখিব টিভিত ক'ব আৰু এই গোটেই বস্তুটো কালি আমাৰ অসমতে নহয় আজিকালি কি হ'ল সারা ভাৰত সারা বিশ্বতে এইটো দেখিবলৈ পোৱা যায় যে এই সমষ্টিত এনেকা হৈ আছে ইয়াৰ ভিডিঅ'কে এইটো মানে উত্থাপন কৰিছে তাতে তাৰ এমএলএ তাক গৈ পেলাই উত্থাপন কৰিছে যে এই সমষ্টিৰ কাৰণে এইটো বৰ লাগতিয়াল তাৰ কাৰণে মই আগতে কৈছিলো যে এই আমাৰ ২৮ নম্বৰ সমষ্টিৰ কাৰণে সবতকৈ মানে ভয়ংকৰ আৰু ডাঙৰ সমস্যাটো হ'ল এই যে সংকোচ নদী এটা সময়ত সংকোচ নদীয়ে ডাইনি মাৰি ভাঙি পেলাই যেতিয়া গোসাইগাঁও দি আহিছিলে বহুত মানুহৰ ক্ষতি হৈছিল আৰু এতিয়াও এইফালে নাহিলেও এই যে বছৰে বছৰে গৰাখহনীয়া বানপানীৰ ফলত মোৰ ঘৰটোতো সংকট আছে আধা কিন নাই সুৰেন্দ্ৰপুৰ গাঁও এইফালে কি বহুত গাঁও নষ্ট হৈ গৈছে আৰু এইবিলাক যে আমি কেনেকৈ উদ্ধাৰ কৰিম এইটো কাৰণে আমি কথা ক'ব লাগিব তাৰ কাৰণে মই কৈছো ১ নম্বৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে এই সংকোচ নদীটোকে আমি ক'ব লাগিব আৰু এতিয়া বিটিআৰ একাউণ্টৰ যোগেদি আমাৰ উত্তৰ পালত কি হ'ব সংকোচ নদীত এখন বঢ়িয়া আকৌ দলং হ'ব এইটো চেণ্ট্ৰেলে এইটো ডাইৰেক্টলি কৰিব গতিকে এইটো হোৱাৰ পিছত আমি ভাবিছিলো কি দুয়ো পাৰে নহ'লেও প্ৰথমতে আমাৰ এই চাইডত থকা যিখিনি আমাৰ এলেকা আছে এইটো সাইডত যদি বান্ধ দি পেলাই ইয়াত যদি এটা ৰাস্তা কৰা যায় বহুত দেখনীয়াৰ হ'ব তাৰ কাৰণে আমি চৰকাৰক কৈ আছো আৰু ভৱিষ্যতে কৈ যাম আৰু আমাৰ যিখন গোসাইগাঁও টাউন এই গোসাইগাঁও টাউনক আমি ভাল এটা পৰিবেশ দিবৰ কাৰণে সৌহেদিনা অসমৰ মিনিষ্টাৰক আমি এটা মেমৰেণ্ডাম দিছিলো এই মেমৰেণ্ডামত আমি উল্লেখ কৰিছো গোসাইগাঁওখন এখন মডেল চহৰ হিচাপে গঢ় দিব লাগে এই হিচাপে ইহঁতে মানি লৈছে এই 5 বছৰৰ ভিতৰত ১৫০ কোটি টকা দি পেলাই এই গোসাইগাঁও চহৰখন আটক ধুনীয়া কৰিব মডেল এটা টাউন কৰিব ইয়াৰ লগতে আমি কৈছিলো এই কংগ্ৰেছৰ আমলৰ পৰাই আমাৰ এটা ডিমান্ড আছিল
আৰু এই ডিমান্ডটো কংগ্ৰেছে মানি লৈছিল যে গোসাইগাঁও সাব ডিভিশনখন এখন জিলাত পৰিণত কৰিব লাগে। এই সময়ত আছিল লিষ্টটো, কিন্তু আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি এইটো ডিমান্ড কৰিছো আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে। আজি নহয় অহাকালি হ'ব, চৰকাৰে চালি জাৰি চাব, যিটো খুঁজে মানে হঠাৎ কিন্তু পাই নাযায়, এইটো আলোচনা কৰিব, বিবেচনা কৰিব, কিন্তু এইটো আমিও কৈ থাকিব লাগিব। গতিকে আমি যৌথ দলৰ হৈ ৰাইজৰ হৈ চবে মিলি এইবিলাক ডিমান্ডটো দি থাকিম। আৰু ইয়াৰ লগতে অলপ আগতে যিটো কথাটো কৈ গ'ল, ৰাস্তা ঘাটৰ কথাটো আছেই, আমাৰ বিজুলী কোনোবা জাগাত যোৱা নাই, বিশেষকৈ আমাৰ ৰিজাৰ্ভ অঞ্চলত এতিয়াও তেনেকৈ কাৰেণ্টে নাই। আমাৰ গাঁৱতে 1 বছৰ মান কিমানেই হৈছে, মাত্ৰ মোৰ গাঁৱতে তেনেকৈ হৈছে, মানে বহুত জেগাত নাই। এইটো আমি কি কৰিছিলো, সেইদিনা ইলেকশন ডিক্লেয়াৰ কৰাৰ আগতে আমি আমাৰ যৌথ দলৰ হৈ প্ৰত্যেকে এটা আমি ডাটা কালেকশ্যন কৰিছো। কি ডাটা, যে কোন কোন গাঁৱত আজিলৈকে কাৰেণ্টটো গৈ পোৱা নাই, এইবিলাক গাঁৱতো আমি ডাটা কৰিছো। আৰু সেইদিনা যেতিয়া আমাৰ সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো মহোদয়ে আহিছিলে, সব ডিপাৰ্টমেণ্টক লৈ পেলাই ই আমাৰ চিভিল এছডি অফিচত বহিছিলে, সব ডিপাৰ্টমেন্টের পৰা এটা কোটিয়ান লৈছে যে কোন ডিপাৰ্টমেন্টত কি হৈ আছে। এই সময়ত আমাৰ চিফ ডাঙৰীয়া কৰিছিল কি, যে পিডব্লিউডি এক্সিকিউটিভ ইঞ্জিনিয়াৰ কৈছিল যে গোসাইগাঁও সমষ্টি হিচাপে আপোনাৰ আন্দৰত কিমান আজি তাৰিখলৈকে কাঠৰ দলং আছে, কিন্তু এই আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াই সঠিককৈ সি হিচাপ দিব পৰা নাই। আমাৰ চিফ ডাঙৰীয়াই কৈছে আপুনি এইটো 1 মাহৰ ভিতৰতে ঠিক কৰি দিব লাগে, এইবিলাক হিচাপ আমাক লাগে। আপোনালোকে ডিপাৰ্টমেন্টে যদি দিব নোৱাৰে তেনেহলে কেনেকৈ হ'ব। এনেকৈ সবকে সব ডিপাৰ্টমেন্টকে এটা দায়িত্ব দিছে যে আমাৰ কিমান ৰাস্তাৰ প্ৰয়োজন, আমাৰ কিমান দলঙৰ প্ৰয়োজন, কোন কিনে কি বহুৱালে ঠিক হ'ব, এইবিলাককে আলোচনা কৰিছে। গতিকে মই ভাবো আমাৰ চৰকাৰৰ যিটো নীতি আদৰ্শ, আমাৰ মিত্ৰ দলৰ যিটো নীতি আদৰ্শ, এইটো আমাক যদি কৰিবৰ কাৰণে আপোনালোকে যদি সুযোগ দিয়ে, কৰাটো কৰিব, এই সুযোগটো পাইছে। কিন্তু তাৰ ভিতৰতো মোক যদি মিত্ৰ দলৰ এজন প্ৰাৰ্থী হিচাপে আকৌ যদি আপোনালোকে জিকাই দিব পাৰে বা জিকাই দিয়াত আপোনালোকে হয় সহযোগিতা কৰে, নিশ্চয় আকৌ কামবিলাক ভালকৈ কৰিব পাৰিম বুলি মোৰ আশা আছে। কাৰণ আমাৰ যিটো ভিজন, আমাৰ নজৰ আৰু লক্ষ্যটো হ'ল, দৃষ্টিভংগীটো হ'ল আমাৰ জাগাটো উন্নয়ন হ'ব লাগে। আমি উন্নয়ন বুলি সেই স্বাধীনতাৰ হোৱাৰ পিছৰে পৰা আমি চিঙৰি আছো, কিন্তু উন্নয়ন হোৱা নাই। যোৱাকালি মাছবাটৰ পৰা আমাৰ লগত আছিল, বেলেগ বেলেগ জায়গাৰ পৰা আমাৰ লগত আছে, কেম্পেইন কৰিছে। ইহঁতে কৈছে কি, এই যে গোটেই অসমত এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰো আছে দুটা, এফালে ভূটান, বাংলাদেশ, আমাৰ ইণ্টাৰষ্টেটৰো বৰ্ডাৰ হয়। এইখন অঞ্চলতে আজি তাৰিখত কাৰেণ্ট নাই, আমাৰ আপোনালোকৰ ৰাস্তাই হোৱা নাই, এইটো আঁচনি পাইছে বুলি টিকেট পাইছে। কথা হৈছে কি, আমাৰ এই অঞ্চলত বহুত লেহেমীয়া হৈছে। তাৰ কাৰণে আমি ভাবো এইবাৰ বহুত প্ৰজেক্ট আমাৰ 28 নম্বৰ সমষ্টিত জমাই যাব, সবেই চাইছে। গতিকে মই ভাবো আমি উন্নয়নৰ কামটো কৰিব পাৰিম। আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহায় সহযোগিতাত আমি যিটো কথাটো কৈছিলো পৰিৱৰ্তন চৰকাৰ আনিব লাগে, আমি পাইছো পৰিৱৰ্তন চৰকাৰ। হাগ্ৰামা মহিলা ডাঙৰীয়া টাইপ কৰ্মত পৰা আহি গ'ল, পৰিৱৰ্তনটো হৈ গ'ল, কিন্তু এতিয়া আমাক লাগে উন্নয়ন কেতিয়া হ'ব আমি অপেক্ষা কৰি আছো। উন্নয়নৰ কাৰণে হয়তো আমি কেতিয়াবা আক্ষেপ কৰিছো, মানে এনেকৈ আমি কৈছো যে উন্নয়ন কেতিয়া হ'ব, পৰিৱৰ্তন হ'ল একো আমি দেখা নাপালো। এইটো আমাৰ মাজত এটা প্ৰশ্ন জাগিছে। কিন্তু আপোনালোকে জানে বিশ্ব ভয়ংকৰ কৰোনা মহামাৰীৰ যিটো প্ৰকোপ আমাৰ পৰিছিল, তাৰ কাৰণে আমি একেলগে তেনেকৈ মিটিং কৰিব পৰা নাছিলো, একেলগে বাছত উঠিব দিয়া নাছিল, কোনোবা অফিচত যোৱাটো মানা কৰিছিলে। এনেকুৱা ধৰণৰ কাৰো লগত ইজনৰ লগত আলোচনা কৰিবৰ কাৰণে সুযোগেই পোৱা নাছিলো। এইবাৰ অলপ সুযোগ পাইছো। ঈশ্বৰ আল্লাহ ভগৱানৰ কৃপাত নিশ্চয় এই যে ভয়ংকৰ কৰোনা যিটো ৰূপ বা কৰোনাৰ যিটো প্ৰকোপ, বৰ্তমান এইটো লাহে লাহে নাইকিয়া হৈ যাব। আৰু এতিয়া এই পালিটি আহিছে, কমি গৈছে। গতিকে এই ইলেকশ্যনৰ পিছতে আমি আমাৰ কাম কাজটো এতিয়া পৰ্যায়ক্ৰমে চৰকাৰে মানে হাতত ল'ব কাম কৰাৰ কাৰণে। এতিয়া কিছুমান সৰু সুৰা বস্তু আহিছে, আপোনালোকে ভাবিব পাৰে, ক'ব পাৰে আমাৰ চেয়াৰমেন সকলে কি কৰিছে, মেম্বাৰ সকলে কি কৰিছে, আমাক একো নিদিলে। কিন্তু যেনেকুৱা ধৰণত আহিব লাগিছে আজিৰ তাৰিখত তেনেকুৱাও অহা নাই। এটা দুটা বস্তু আহিছে, পাবলগীয়া বহুতজন আছে,
কিন্তু এইটোতে মেকআপ কৰিব পৰা নাই আহি থাকিব গতিকে আমাৰ কাৰণে যেটো আমি পাবলগীয়া আমাৰ ৰাইটস বা অধিকাৰটো আছে সেইখিনিটো আমি পাম আর দিয়াবৰ কাৰণে আমি এইটো চেষ্টা কৰিম আকৌ এটা ডাঙৰ কথা মই ক'ব বিচাৰিছো আমাৰ সবৰে মানে সবৰ অতিথি প্ৰয়োজন যেটো আমি কাজ মাটি বুলি কৈ আছো যত বিজিআৰৰ মাটি আমি কৈছো যত পিজিআৰৰ মাটি আমি কৈছো যত ফৰেষ্টত আমি মাটি কৈছো এইবিলাকৰ মাটি আজিলৈকে আমি মাটি পাত্তা পোৱা নাই যেনেকৈ ধৰণে ময়ো এজন ৰিজাৰ্ভৰী মানুহ হয় সুৰেন্দ্ৰপুৰৰ আমাৰ তাতো মাটি পাত্তা নাই তাৰ কাৰণে ডাঙৰ কামটো বাদি দিয়ক আমাৰ পৰা যদি কোনবা ডকট কৰি যদি জেলত লৈ যাব লগা হয় আমি এই পালে আহি পালে আপোনালোকৰ ধাৰ কৰিব লাগে মাটিৰ পাত্তা মানে মানুহক কার পৰা জামিন আনিবৰ কাৰণে আমাৰ মাটিটো নচলে কাৰণ আমাৰ মাটিৰ পাত্তা নাই হয় আমাৰ ভাগত লিখা আছে জবানপত্ৰত লিখা আছে আপোনাৰ কিমান বিঘা কিমান বিঘা কিন্তু আমাৰ মাটি পাত্তা নোহোৱাৰ কাৰণে একো কাম নচলে তাৰ কাৰণে আমিও ডিমান্ড কৰিছো ৰিজাৰ্ভ অঞ্চলৰ হৈ পেলাই যে ৰিজাৰ্ভৰ লগতে ইয়াৰ যিমানবোৰ কাজ মাটি বিজিআৰ আছে এইবিলাকক মানে সম্পূৰ্ণভাৱে আমি মাটি পাত্তা প্ৰদান কৰিব লাগিব বুলি আমি ইয়াত যিসকল বহবাস কৰিছো আমি সবৰে ইয়াৰে হয় বেলেগৰ নহয় গতিকে আমাক এইটো পাৰ্মানেন্ট কৰিব দিব লাগিব বুলি আমাৰ প্ৰতিশ্ৰুতিও কিন্তু আছে আমাৰ প্ৰমাণ কৰোঁ আৰু আমাৰ বিদ্যাৰ অঞ্চলত বহবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীক যাতে আমি মাটি পাত্তা প্ৰদান কৰিব পাৰো এইটোৱে আমাৰ এটা টাৰ্গেট আছে এই হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া অলপ আগত কোৱা দৰে আমি ষ্টাৰ্টও কৰিছো পিছলৈ কৰি থাকিব আৰু সব চাৰ্ভে কৰাৰ পিছত সবে